বিশ্বগুৰু হোৱাৰ বাবে দ্ৰুতগতিত আগবঢ়াইছে। ব্ৰিটিছে আমাক 200 বছৰ পৰাধীন কৰি ৰাখিছিল। ব্ৰিটিছে ভাৰতবৰ্ষক এক ঔপনিবেশিকবাদী কলনীলৈ ৰূপান্তৰ কৰিছিল। কিন্তু আজি আমি আন্দোলনেৰে নহয়, জ্ঞান, প্ৰজ্ঞা আৰু আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰৰে আজি আমি ব্ৰিটিছ অৰ্থনৈতিক পিছ পেলাই ভাৰতে এক বিশ্বগুৰু হোৱাৰ পথলৈ দ্ৰুতভাৱে যাত্ৰা আৰম্ভ কৰিছে। আজি আমি বিশ্বৰ চতুৰ্থটো ইকনমিক পৰিণত হৈছো আৰু কেইটামান দিন পিছতে আমি বিশ্বৰ চতুৰ্থ, তৃতীয়, দ্বিতীয় অমৃতকালত আমি চীন আৰু আমেৰিকাকো পিছ পেলাই বিশ্বৰ সৰ্ববৃহৎ ইকনমি হোৱাৰ বাবে আমি এক নতুন সপোন দেখিছো। মই বিচাৰো অসমৰ যুৱ শক্তিয়ে, ছাত্ৰ শক্তিয়ে আমাৰ গৌৰৱময় অতীতক শক্তি হিচাপে গণ্য কৰি এখন ভৱিষ্যতৰ সোণোৱালী অসম নিৰ্মাণৰ বাবে নিজকে আকৌ এবাৰ উৎসৰ্গা কৰক। প্ৰয়োজন আছিল আন্দোলনৰ। যেতিয়া চৰকাৰ নীৰৱ হৈ থাকে, চৰকাৰ নিৰ্বিকাৰ হৈ থাকে আৰু কোনোবা জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক যদি চৰকাৰে পুলিচৰ গুলি আৰু বন্দুকেৰে দমন কৰিব খোজে, সেই সময়ত আন্দোলনৰ প্ৰয়োজনীয়তা থাকে। কিন্তু চৰকাৰে যেতিয়া নিজেই ছাত্ৰ সমাজৰ কল্যাণৰ বাবে কাম কৰে, জাতিৰ কল্যাণৰ বাবে কাম কৰে, জাতি জনগোষ্ঠীক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ, সামাজিক অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰি দিয়ে, সেই সময়ত আন্দোলনৰ কোনো প্ৰাসংগিকতা নাথাকে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আজি যদি জীয়াই থাকিলহেঁতেন, মই বিশ্বাস কৰো পৰৱৰ্তী সময়ত বড়ো সমাজক বৌদ্ধিক সামাজিকভাৱে সংগঠিত কৰি তেওঁ বড়ো জাতিক বিশ্ব বিজয় কৰিবলৈ শিকালেহেঁতেন। তেখেতৰ জীৱন অত্যন্ত চমু আছিল, কিন্তু তেখেতৰ জীৱন আদৰ্শই আমাক প্ৰেৰণা দিয়ে যে আমাৰ নিজ নিজ জাতি সত্তাক জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰে উত্তৰণৰ আটাইতকৈ উৎকৰ্ষতাৰ বিন্দুলৈ লৈ যোৱাৰ বাবে। মই বিশ্বাস কৰো ভাৰতৰ আন ৰাজ্যসমূহত আজি যেনেকে জ্ঞান আৰু প্ৰজ্ঞাৰ এক নতুন সাধনা আৰম্ভ হৈছে, সেই জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত অসমৰ ছাত্ৰ ছাত্ৰীসকলেও নিজৰ জীৱনৰ লগত সমাহিত কৰিব লাগে। চৰকাৰৰ পৰা নিযুক্তিৰ পৰিৱৰ্তে কেনেকে 10 জন যুৱকক মই নিযুক্তি দিব পাৰো, সমাজৰ সমস্যা হোৱাৰ পৰিৱৰ্তে সমাজৰ মই সমাধান কেনেকে হ'ব পাৰো, ইনষ্টেড অফ প্ৰব্লেম হাউ আই কেন বি এ সলিউশ্যন, সেই মন্ত্ৰৰে আমাৰ ছাত্ৰ সমাজ দীক্ষিত হোৱাৰ প্ৰয়োজনীয়তা আছে। আজি যদি কৰ্ণাটক, মহাৰাষ্ট্ৰৰ 21 জন যুৱকে ষ্টাৰ্টআপৰ জৰিয়তে হেজাৰ হেজাৰ যুৱকক নিযুক্তি দিছে, তেতিয়াহ'লে অসমৰ যুৱ সমাজৰো বুকুত নিহিত হৈ থকা সামগ্ৰিক শক্তি আৰু সত্তাই আমাকো সেই যুৱ শক্তিৰ লগত প্ৰতিযোগিতা কৰিবলৈ প্ৰেৰণা যোগাব পাৰে। আমিও আন 10 জনক নিযুক্তি দি অসমৰ বুকুত এক নতুন অৰ্থনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিব পাৰো। আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত বন্ধ, ধৰ্ণা, পিকেটিঙেৰে তমসাচ্ছন্ন হৈ পৰা অসমৰ আকাশ এতিয়া বহু দিনৰ মূৰত এক পৰিষ্কাৰ আকাশলৈ পৰিণত হৈছে। প্ৰথমবাৰৰ বাবে এক আন্দোলন বিবৰ্জিত পৰিৱেশত যোৱা 2টা বছৰ আমি বাস কৰিবলৈ সক্ষম হৈছো আৰু স্পষ্টভাৱে এই 2টা বছৰে আমাক পৰিৱৰ্তনৰ, ইতিবাচক পৰিৱৰ্তনৰ স্পষ্ট ইংগিতো আমাৰ মাজত আহি পৰিছে। আমি দেখা পাইছো যে কেনেকে আজি আমাৰ ৰাজ্যখনে নিজৰ ভৰিত নিজে থিয় হৈ আকাশ চোৱাৰ বাবে আগবাঢ়ি গৈছে। মই বিশ্বাস কৰো অসমৰ সামাজিক ছাত্ৰ সংগঠনসমূহে আন্দোলন বিবৰ্জিত পৰিৱেশ সৃষ্টিত সহায় কৰিব লাগে। চৰকাৰৰ লগত সহযোগিতাৰ মনোভাৱেৰে কেনেকে আমি এই ৰত্নগৰ্ভা অসমখনক কেনেকৈ আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব লাগে, তাৰ বাবে আমি আমাৰ নিজৰ ধাৰণাৰে আমি এই পৰিৱৰ্তিত পৰিৱেশত
আমাৰ উত্তৰণৰ পথত সহযোগিতা আগবঢ়াব লাগে। জাতিৰ মাজত থকা সমস্যা, জাতিৰ মাজত থকা দ্বন্দ্ব আমি বহু অতীতলৈ ঠেলি দি সম্ভাৱনাৰ এটা নতুন যুগলৈ আমি প্ৰৱেশ কৰিব লাগে। মই বিশ্বাস কৰোঁ আজি সময় হৈছে অসমৰ মূল ভাষা কোৱা যুৱক যুৱতীসকলে অন্তত এটা হলেও জনজাতীয় ভাষা নিজৰ জীৱনকালত শিকাৰ এক নতুন সময় আহি পৰিছে। আমাৰ প্ৰতিজন অসমীয়া ভাষী যুৱকে নিজৰ জীৱনকালত অন্তত এটা জনজাতীয় ভাষা, সি মিচিং হ'ব পাৰে, সি বড়ো হ'ব পাৰে, তাক শিকাৰ এটা পৰিৱেশ আমাৰ নিৰ্মাণ কৰাৰ সময় আহি পৰিছে। আজি যদি মিচিং সমাজে অসমীয়াত কথা কয়, বড়ো সমাজে যদি আমাৰ লগত অসমীয়াত কথা কয়, ই আমাৰ দায়িত্ব নহয় জানো যে আমিও বড়ো ল'ৰা ছোৱালীৰ লগত দুটা বড়ো ভাষাত কথা কোৱাৰ বাবে আমি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক আমি আগুৱাই লৈ যাব লাগে। ভাষা শিকাটো কোনো দুখ হ'ব নোৱাৰে। কোনোবাই কেতিয়াবা যেতিয়া হিন্দীত কথা কয়, আমি কওঁ হিন্দী কিয়? হিন্দী ভাৰতৰ ভাষা। হিন্দীয়ে নিযুক্তিৰ পৰিৱেশ সৃষ্টি কৰে। হিন্দীয়ে যেতিয়া আমি দিল্লীত যাম, উত্তৰ প্ৰদেশত যাম, মানুহৰ লগত কথোপকথনত সহায় কৰে, অবিশ্বাসৰ বাতাবৰণ নোহোৱা কৰে, নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰে। মই যদি 10 বছৰ কৰ্ণাটকত থাকো, কানাডা ভাষা শিকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। যি ভাষাই মোক উপাৰ্জন দিয়ে, যি ভাষাৰ মাটিত মই মোৰ জীৱনৰ পৰিয়ালৰ পৰিচালনাৰ পথ বিচাৰি পাওঁ, সেই ভাষা শিকাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। সি মোৰ জ্ঞান আৰু প্ৰজ্ঞাক সীমিত নকৰে, সি আমাৰ জ্ঞান আৰু প্ৰজ্ঞাক বহল কৰে। আজি আমাৰ অসমখনত যিবিলাক পৰিৱেশ আমাৰ আগৰ প্ৰজন্মৰ এচাম লোকে সৃষ্টি কৰি থৈ গ'ল, যে অসমীয়া ভাষা শ্ৰেষ্ঠতম ভাষা, অসমীয়া ভাষা জানিলে মই বড়ো ভাষা জানিব নালাগে, মিচিং ভাষা জানিব নালাগে, হিন্দী জানিব নালাগে, সেই ভুল ধাৰণাৰ পৰিৱৰ্তে আমাৰ মাজত নতুন চিন্তা আৰম্ভ হ'ব লাগে যে প্ৰতিগৰাকীয়ে মাতৃয়ে শিকোৱা প্ৰতিটো ভাষাই মধুৰ, প্ৰতিটো ভাষাই পবিত্ৰ। আৰু নিজৰ জীৱনকালত যিমানেই ভাষা মই বুজি পাওঁ, যিমানেই ভাষা মই শিকো, সি মোৰ জ্ঞান আৰু প্ৰজ্ঞাক গভীৰতালৈ লৈ যায়, মোৰ জ্ঞান আৰু প্ৰজ্ঞাক সীমিত কৰি নেপেলায়। মই অসমৰ যুৱ সমাজক পৰৱৰ্তী পৰিস্থিতিত আজিৰ দিনত আমাৰ জাতি সত্তাক শক্তিশালী কৰিবৰ বাবে কোনোবা এটা জনজাতীয় ভাষা শিকাৰ বাবে মই আহ্বান জনাম। হিন্দী ইংৰাজী আমি শিকিব লাগে, তাৰ উপৰিও যিকোনো জনজাতীয় ভাষা এটা আমি যাতে শিকিব পাৰো, তাৰ বাবে অসমৰ বৌদ্ধিক সমাজত কাম কৰিবলৈ মই আহ্বান জনাম। জাতিৰ মাজৰ সমন্বয়হে আমাৰ জাতিটোক মহানতা প্ৰদান কৰিব, আমাৰ জাতিটোক মহত্ব প্ৰদান কৰিব। আৰু তাৰ লগে লগে জ্ঞান বিজ্ঞানৰ চৰ্চাৰে আৰু আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়োজনীয়তাই আমাৰ সমাজৰ মাজত এক গভীৰ মন্থন সৃষ্টি কৰিব লাগে। মই বিশ্বাস কৰোঁ এটা সময় আছিল কেনেকৈ নিজে কিবা এটা কৰি আন 10 জনক নিযুক্তি দিব পাৰো, তেনে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বতন্ত্ৰ চিন্তাৰ অধিকাৰী হোৱাৰ সময় আমাৰ নৱপ্ৰজন্মৰ সন্মুখত আহি পৰিছে। মই আজি ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনটোত আমাৰ নৱপ্ৰজন্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দীক্ষাৰে দীক্ষিত হৈ আত্মনিৰ্ভৰশীল অসম আৰু আত্মনিৰ্ভৰশীল পৰিয়াল নিৰ্মাণৰ বাবে মই আহ্বান জনাম। আত্মনিৰ্ভৰশীল পৰিয়ালে আমাক কৃষিৰ প্ৰতি আগুৱাই লৈ যাব। আত্মনিৰ্ভৰশীল পৰিয়ালে কাৰো ওচৰত হাত নপতাকৈ আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিব। আৰু এনে আত্মনিৰ্ভৰশীল পৰিয়ালৰ সমষ্টিয়ে আত্মনিৰ্ভৰশীল অসম সৃষ্টি কৰিব। আৰু আত্মনিৰ্ভৰশীল অসমে আত্মনিৰ্ভৰশীল ভাৰতৰ যাত্ৰাত বৰঙণি আগবঢ়াব পাৰে। আজি
এই ছাত্ৰ দিৱসৰ আয়োজনত বডোফা উপেন্দ্ৰনাথ বৰ্মক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও আমি অসমৰ ছাত্ৰ সমাজৰ কল্যাণৰ বাবে 7খনকৈ নতুন আঁচনি বা চলি থকা আঁচনিৰ যি উপকাৰিতা বা বেনিফিট তাক আজিৰ এই দিনটোত আমি ছাত্ৰ সমাজৰ মাজলৈ প্ৰেৰণ কৰিব খুজিছো। অসমৰ শিক্ষামন্ত্ৰী হৈ থকা সময়ত আমি এটা সিদ্ধান্ত লৈছিলো যে আমাৰ অসমত ল'ৰা ছোৱালীৰ টেক্সট বুক ফ্ৰী হ'ব লাগে। ক্লাছ 10লৈকে প্ৰথম অৱস্থাত আমাৰ চৰকাৰে ক্লাছ 7লৈকে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিছে। শিক্ষামন্ত্ৰী হৈ থকা সময়ত আমি সিদ্ধান্ত লৈছিলো যে কেন্দ্ৰীয় চৰকাৰে আমাক 7মান শ্ৰেণীলৈ টেক্সট বুক দিয়াত সহায় কৰে। 8, 9, 10ৰ টেক্সট বুক আমি নিজে দিব পাৰো নেকি? যোৱা 2 বছৰৰ প্ৰচেষ্টাৰ পিছত এতিয়া 10মান শ্ৰেণীলৈ পাঠ্যপুথি আমাৰ ৰাজ্য চৰকাৰে ছাত্ৰ সমাজক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। উচ্চতৰ মাধ্যমিক আৰু গ্ৰেজুৱেশ্যনত কিতাপ প্ৰকাশ কৰি বিতৰণ কৰাটো সম্ভৱ নহয়। ছাবজেক্টৰ গভীৰতা আৰু বহুকেইটা ছাবজেক্ট বহু ভাষা ভাষীৰ সমাহাৰে ইয়াক এক প্ৰত্যাহ্বানলৈ ৰূপান্তৰ কৰে। আৰু সেইবাবে আমি সিদ্ধান্ত লৈছিলো যে অসমৰ প্ৰতিগৰাকী হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ আগবঢ়াম, যাতে তেওঁলোকে নিজৰ কিতাপখিনি কিনি লোৱাত অকণমান হ'লেও আমাৰ পুঁজি ব্যয় কৰিব পাৰে, পিতৃ মাতৃৰ আৰ্থিক বোজা কিছু পৰিমাণে হ'লেও কমাব পাৰে। আজি সেই আঁচনিখনৰ অধীনত অসমৰ 3,41,663 গৰাকী ছাত্ৰ ছাত্ৰীক আমি 1450 টকাকৈ বেংক একাউণ্টত মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। আজিৰ এই অনুষ্ঠানৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত সেই টকাকেইটা ৰিফ্লেক্ট কৰিব। মই আশা কৰিম এই পুঁজিখিনিৰে হয় আমি কিতাপ কিনাত সহায় কৰিম, আৰু যদি আমাৰ দেউতা মাই ইতিমধ্যে আমাৰ কিতাপখিনি কিনি দিছে, দেউতা মাক এই টকাকেইটা আমি উভতাই দিম যে চৰকাৰে মোক দিছে, গতিকে তুমি যিখিনি টকা মোৰ কাৰণে খৰচ কৰিছিলা এই টকাখিনি আজি মই উভতাই দিছো। মোবাইলত খৰচ কৰা সহজ, হোটেলত গৈ টকাকেইটা খৰচ কৰাও সহজ, কিন্তু ছাত্ৰ দিৱসৰ এই পবিত্ৰ দিনত আমি যদি নতুন কিবা এটা কৰিব পাৰো যে চৰকাৰৰ টকাকেইটা পিতৃ মাতৃক উভতাই দিছো, কিমান আনন্দ পাব পিতৃ মাতৃ। সেই দিনটোৰ, সেই ক্ষণটোৰ, সেই পলটোৰ কল্পনা আজিৰ মুহূৰ্তত আমি কৰিব পাৰো। অসমৰ কলেজৰ অধ্যক্ষসকলক মই আহ্বান জনাম যে আজি আমি অনুষ্ঠানত পুঁজি মুকলি কৰি দিয়াৰ পিছত বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব যে মই পোৱা পইচাটো নাপালো। কিয় নাপালো? এইকাৰণে নাপালো যে এডমিশ্যনৰ সময়ত আমি ছাত্ৰ ছাত্ৰীৰ নাম পৰিষ্কাৰভাৱে কম্পিউটাৰত তুলিব পৰা নাই। 0 আৰু 0ৰ পাৰ্থক্য আমি নাজানো। কেতিয়াবা বেংকৰ একাউণ্ট 0 বুলি টাইপ মাৰিব লাগে, আমি 0 বুলি টাইপ মাৰিলো। তাৰ ফলত এই টকা বেংকেদি গৈ নাযায়গৈ। আজি আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ডিবিটিৰ আন্দোলনৰ লগত নিজক জড়িত কৰাৰ সময় আহি পৰিছে। ডিবিটিৰ মূল লক্ষ্যই হ'ল নাম পৰিষ্কাৰ কৰি লিখক, বেংক একাউণ্ট পৰিষ্কাৰ কৰি লিখক। আজি যদি অসমত অৰুণোদয় হিতাধিকাৰীয়ে 20 লাখ হিতাধিকাৰীয়ে 10 তাৰিখে পুঁজি পাব পাৰে, আমাৰ ছাত্ৰ সমাজো এনে আঁচনিৰ উপকৃত হ'ব পাৰে। মই আশা কৰিম যে 3,41,663 গৰাকী বেংক একাউণ্টতে পুঁজি সোমাওক, আৰু যদি এই পুঁজি নোসোমায় মই মহাবিদ্যালয়ৰ অধ্যক্ষসমূহক আৰু অকণমান নিজকে সজাগ কৰাৰ বাবে মই আহ্বান জনাম, যাতে অহাবাৰ তেওঁলোকৰ পুঁজি সোমাব পাৰে। এতিয়া আমি পুঁজি এৰি দিম, কোনোবা বেংকত গৈ পৰি থাকিব, কাৰোবাৰ নামত টকা নাপাব, চৰকাৰৰো ক্ষতি, ছাত্ৰসকলৰো ক্ষতি। মই ভাবো সেই দিশত আমাৰ অধ্যক্ষসকল আৰু অলপ সজাগ হ'ব। ইয়াৰ পিছত আমি আৰু এটা আঁচনি আৰম্ভ কৰিছিলো
যে কলেজৰ হোষ্টেলত যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি মেচ ডিউছত সহায় কৰিম। আমি হিচাপ কৰিছিলোঁ সেই সময়ত যে 12 মাহত আমাক যিমানখিনি পুঁজিৰ প্ৰয়োজন, সেই হোষ্টেলৰ যিমান পুঁজিৰ প্ৰয়োজন তাৰ এটা অংশ যদিও আমি ল'ৰা ছোৱালীক আগবঢ়াই দিব পাৰোঁ তেতিয়াহ'লে পিতৃ মাতৃৰ কিছু হ'লেও উপকৃত হ'ব। আমি অসমৰ হোষ্টেলত থকা 16,763 গৰাকী ছাত্ৰ ছাত্ৰীক আজি আমি 11,99 লাখ টকা ইয়াৰ এই অনুষ্ঠানৰ লগে লগে আমি মুকলি কৰি দিব খুজিছোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে 7,158 টকাকৈ পাব। শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম অহাবাৰ এই পুঁজি 10,000 টকালৈকে যাতে বৃদ্ধি কৰে, আমাৰ ছাত্ৰসকল যাতে উপকৃত হ'ব পাৰে। অসমত আমি এক নতুন আন্দোলন আৰম্ভ কৰিছিলোঁ যে অৰ্থনৈতিকভাৱে দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলে কলেজৰ এডমিশ্যনত যাতে পুঁজি দিব নালাগে। আমাৰ কলেজৰ অধ্যক্ষসকলৰ অকণমান মই সমালোচনা নকৰোঁ, কিন্তু অকণমান এটা বেয়া গুণ আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰা টকা তুলি তেওঁলোকে কিবা কাৰণত ভাল পায়, তেওঁলোকৰ এইটো আত্মাক কিবা কাৰণত শান্তি দিয়ে। পূজা বুলি হওক, লাইব্ৰেৰী হওক, উৎসৱ বুলি হওক, কিবা কাৰণত এইটো মই কি মেণ্টেলিটি নাজানো। দুজন কলেজৰ প্ৰিন্সিপালে আজি মোক 5 বছৰৰ পৰা মোক সদায় মেছেজ দিয়ে আছে যে ফিজটো আমাক তুলিব দিব লাগে। আজি 5 বছৰৰ পৰা মোক নিৰন্তৰভাৱে মেছেজ দিয়ে আছে। আমাৰ সদায় মেছেজত বুজাও যে এইটো ভাল নহয়। তেওঁ মোক ওলোটা আজি 5 বছৰ ধৰি বুজাই আছে যে কিয় টকা তুলিব দিব লাগে। মই অধ্যক্ষসকলক আহ্বান জনাম যে আমাৰ কেতিয়াবা টকাটো পোৱাত চৰকাৰী নিয়মত এদিন দেৰি হ'ব পাৰে, দুদিন দেৰি হ'ব পাৰে। সাংবাদিকসকলক আশ্ৰয় কৰি পেপাৰত নিউজ দি পৰিৱেশ নষ্ট কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰশীল হ'ব চেষ্টা কৰিব লাগে। পাৰ্ট টাইম শিক্ষক আদিক নিযুক্তি দিব নালাগে। অধ্যাপক অধ্যাপিকাসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব নালাগে। চৰকাৰ কেপেবল যে আমি ফুল ফ্লেজেড শিক্ষক নিযুক্তি দিব পাৰোঁ। আপোনালোকৰ চিনা জনা 2-এজন মানুহক চাকৰি দিয়াৰ কাৰণে আমি যি পাৰ্ট টাইম শিক্ষকৰ ব্যৱস্থা কৰি সকলোৰে জীৱনত অন্ধকাৰ নমাই আনো, সেই পৰিৱেশৰ পৰা আমি দূৰত গ'লে সকলো নিয়ম সুন্দৰ কৰি চলি যায়। মই আমাৰ অসমৰ অধ্যক্ষসকলক আহ্বান জনাম যে স্বচ্ছতাই এখন সমাজৰ ভেটি নিৰ্মাণ কৰে। স্বচ্ছতা আৰু মোৰ দৃষ্টিত স্বচ্ছতাই মানুহক সাহসী কৰে, স্বচ্ছতাই মানুহক নিৰ্ভীক কৰে। মই বিশ্বাস কৰোঁ যে আমাৰ কলেজত চলি থকা পাৰ্ট টাইম ব্যৱস্থাবিলাকৰ লাহে লাহে পৰিৱৰ্তন কৰিব লাগে, যাতে ছাত্ৰ ছাত্ৰীৰ পৰা ফিজ নোলোৱাকৈও আমি কলেজ চলাব পাৰোঁ। দৰমহা যেতিয়া চৰকাৰে দিয়ে, ফিজ লোৱাৰ কি প্ৰয়োজনীয়তা আছে? ইলেক্ট্ৰিচিটি খৰচটো চৰকাৰে দি দিলেও ফিজৰ প্ৰয়োজনীয়তাই নোহোৱা হৈ পৰে। ফিজ আমাক কিয় লাগে? ফিজ আমাক এইকাৰণেই লাগে, আমি কোনোবা অধ্যাপকক নিযুক্তি কৰি থৈ দিছোঁ। সেই এডহকিজিমটো আমি শেষ কৰিব লাগে, কাৰণ তদৰ্থ ব্যৱস্থাই শিক্ষা সমাজত সদায় কংকিল কৰি ৰাখে। যদি স্পষ্ট হয়, মইতো নিজে বুজি নাপাওঁ যে এখন কলেজ চলিবৰ কাৰণে যদি লাইটৰ ফিজটো চৰকাৰে দিয়ে, লাইব্ৰেৰীৰ কিতাপ চৰকাৰে দিয়ে, স্কুলৰ টেক্সট বুকৰ বাবে ষ্টুডেণ্টক টকা দিয়ে, এখন কলেজ চলিবৰ কাৰণে পুঁজি কিয় লাগে? মইতো আজিও বুজি নাপাওঁ। মই বহুত যোগ বিয়োগ কৰোঁ যে পইচা কিয় লাগে? টকাটো কোনো প্ৰয়োজন নাই। থিংছ শুড বি কেছলেছ। চৰকাৰক ক'ব লাগে যে লাইটৰ বিলটো আপোনালোকে দি দিয়ক, আমি লাইটৰ বিলটো দি দিম, আপোনালোকৰ কষ্ট নাই। টেলিফোনৰ বিলটো BSNLক আপোনালোকে ডাইৰেক্ট দি দিয়ক, আমি দি দিম, কোনো ক'বলগীয়া নাই। আমি এক কেছলেছ ব্যৱস্থালৈ যাব লাগে, তেতিয়া একাউণ্টিঙৰো হেঁচাত ভেজাল নাথাকে আমাৰ মূৰত আৰু একো নাথাকে। মই বিশ্বাস কৰোঁ যে আজি যেনেকৈ আমি মেডিকেল ৰিইম্বাৰ্চমেণ্ট কেছলেছ কৰিছোঁ, মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে কলেজৰ অধ্যক্ষসকলৰ পৰা 1, 2, 3, 4 খৰচখিনি লৈ লওক। চৰকাৰে খৰচখিনি ডাইৰেক্টলি য'ত দিব লাগে তাত দি দিয়ক। না টকা তুলিব লাগে, না টকা দিব লাগে। এই সমস্যাটো একেবাৰতে সমাধান কৰি দিয়ক, যাতে আমাৰ কলেজত একাউণ্টেণ্টৰে প্ৰয়োজনীয়তা নোহোৱা হৈ যায়। কলেজসমূহত এক স্বচ্ছতাৰ গংগা নামি আহিব পাৰে, যাক মই বিশ্বাস কৰোঁ। আৰু মই আজি তথাপিতো আমি 337খন কলেজৰ
ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া ফিজৰ বাবে যিমান টকাৰ প্ৰয়োজনীয়তা আছিল আজি আমি গোটেইখিনি কলেজসমূহৰ বেংক একাউণ্টত উভতাই দিব খুজিছো। কিন্তু মই শিক্ষা বিভাগক আহ্বান জনাম যে এটা নতুন কাম আৰম্ভ কৰক, কলেজৰ ইলেক্ট্ৰিচিটিৰ বিলো আমাৰ দিয়া আৰম্ভ কৰক, সকলো চৰকাৰৰ পৰা দি দিয়ক যাতে কলেজৰ টকা পইচা ফিজৰ ঝামেলাটোৰ পৰা আমি মুক্ত হৈ যাব পাৰো। এই এটা কাম আমি আৰম্ভ কৰিব লাগে। আৰু কলেজত যিখিনি ফেকাল্টি আছে তাৰো এটা লিষ্ট কৰি লওক, যাক যেনেকে কিবা কৰিব পাৰি ব্যৱস্থাটো চেঞ্জ কৰি এই ব্যৱস্থাৰ পৰা আমি মুক্ত হ'ব লাগে যাতে কলেজ বিলাক কেছলেছ ব্যৱস্থাত চলিব পাৰে, না টকা তুলিব লাগে না টকা দিব লাগে। গোটেই এটা সুন্দৰ পৃথিৱী এখনৰ প্ৰতি আমি গতি কৰিব লাগে। অসমত আমি এটা নতুন কাম আৰম্ভ কৰিছিলো যে পোষ্ট গ্ৰেজুৱেট পঢ়া ছোৱালীবিলাক কলেজতে পঢ়ক ইউনিভাৰ্চিটিতে পঢ়ক। মই বিহালীত গৈছিলো, বিহালী কলেজত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পতাৰ সুবিধা পাইছিলো। বাগানৰ ছোৱালী আছিল, মই সুধিছিলো যে ফিজ কোনে দিয়ে, বোলে ফিজ দিব নালাগে। কিহত খৰচ হয়, বোলে ঘৰৰ পৰা আহোঁতে আমাৰ খৰচ হয়, পৰঠা এখন খাব লাগে, চাহ একাপ খাব লাগে, অহা যোৱা কৰোঁতে আমাৰ খৰচ হয়। মই সুধিছিলো মা কিমান মান খৰচ হ'ব, হিচাপ নিকাচ কৰি ছোৱালী কেইজনীয়ে মোক কৈছে যে 700-800 টকা খৰচ হয়, কিন্তু মই জানো তাতকৈ বেছি খৰচ হয়। আজি আমি ইয়াতে এটা সিদ্ধান্ত লৈছিলো যে পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীখিনিক আমি অহা যোৱা খৰচ এটা আমি দিম, যিসকল হোষ্টেলত নাথাকে। 1000 টকাকৈ আমি মাহত দিব খুজিছো। 10 মাহ কলেজ থাকে। আজি পোষ্ট গ্ৰেজুৱেট পঢ়া 7723 গৰাকী ছোৱালীক আমি 10,000 টকাকৈ আজি বেংক একাউণ্টত আমি পঠাই দিম যাতে তেওঁলোকে দেউতাক মাকৰ পৰা কলেজত অহা যোৱা খৰচটো দিব নালাগে। অহাবাৰৰ পৰা মই শিক্ষামন্ত্ৰীক আহ্বান জনাম যে ডিগ্ৰী পঢ়া ছোৱালীসকলকো 10,000 টকাকৈ দিয়া আৰম্ভ কৰক। আৰু এই পুঁজিটো আমি মাহত দিব পাৰো নেকি তাৰ বাবে এটা চিন্তা আৰম্ভ কৰিব লাগে। নহলে 10,000 টকাটো একেলগে পোৱাৰ পিছত বেলেগ কামতো খৰচ হৈ যাব। কিন্তু মাহত যদি বেংক একাউণ্ট অৰুণোদয় যদি আমি প্ৰত্যেক মাহত বেংক একাউণ্টত দিব পাৰো, এই মবিলিটি গ্ৰান্টটো যদি আমি প্ৰত্যেক মাহত বেংক একাউণ্টত দিব পাৰো, আমাৰ ছোৱালীসকলৰ বহুত লাভ হ'ব। ল'ৰাবিলাকে মাজে মাজে মোক কয় ছাৰ আপুনি ছোৱালীকে দি থাকে, এতিয়া কি কৰিম? মোৰ দুৰ্বলতাটো হ'ল যে মই ল'ৰা পেটৰ পৰা জন্ম লোৱা নাই, ছোৱালী পেটৰ পৰা জন্ম লৈছো। গতিকে দেউতাৰ পেটৰ পৰা জন্ম ল'লেতো ল'ৰাৰ কাৰণে কৰিলোহেঁতেন, এতিয়া দুৰ্ভাগ্য সৌভাগ্য দিয়ে নহওক মাৰ পেটৰ পৰা জন্ম ল'লো। গতিকে অলপ মাৰ প্ৰতিটো ঋণ আদায় কৰিব লাগে, অলপ যে ঋণ থাকে। গতিকে ল'ৰাসকলকো মই কম যে এইটোত বেয়া পাব নালাগে, কাৰণ ল'ৰাজনেও মাৰ পেটৰ পৰা আমি জন্ম হৈছো। গতিকে আমাৰ অসমৰ ছাত্ৰীসকলৰ প্ৰতি আমাৰ দায়িত্ব আমি পালন কৰিব লাগে। অহাবাৰ এই মবিলিটি গ্ৰান্টটো ডিগ্ৰী ষ্টুডেণ্টকো দিবৰ বাবে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম। আৰু এইটো মাহত একাউণ্টত গৈ থাকিলে মই অত্যন্ত আনন্দিত হ'ম। ডিগ্ৰী এডমিশ্যনৰ পিছতে যদি মাহত গৈ থাকিব পাৰে এইটো খুব ভাল হ'ব। অসমৰ সংখ্যালঘু সমাজৰ বাবে আমি সদায়ে আমাৰ দায়িত্ব পালন কৰিব বিচাৰো। যোৱা কিছুদিন আগতে বাল্য বিবাহৰ বিৰুদ্ধে আমি লোৱা কঠোৰ পদক্ষেপে অসমৰ ছাত্ৰী সমাজৰ প্ৰতি থকা আমাৰ আস্থা আৰু নিষ্ঠাকে প্ৰতিফলিত কৰে। মই বিচাৰো ক্লাছ 9ৰ ছোৱালী মাতৃ হ'ব নালাগে, তেখেত ছাত্ৰী হ'ব লাগে। মাতৃ হোৱাৰ প্ৰয়োজন নাই, ছাত্ৰী হোৱাৰ প্ৰয়োজনীয়তা আছে। আমাৰ অসমৰ সংখ্যালঘু সমাজৰ সকলো দেউতাক মাতকে মই আহ্বান জনাম যে এগৰাকী ছোৱালীৰ দেউতাক মাক হ'ব পৰাটো এক বহুত গৌৰৱৰ কথা। ই দুৰ্ভাগ্যৰ কথা নহয়, ই জীৱনত আটাইতকৈ ডাঙৰ সৌভাগ্যৰ কথা। আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত যোন ব্যক্তিয়ে বাল্য বিবাহত যিকোনো জৰিয়তে কণ্ট্ৰিবিউশ্যন কৰে, প্ৰেৰণা যোগায়, তাক কঠোৰ পদক্ষেপ ল'বলৈ মই অকণো দ্বিধাবোধ নকৰো। আৰু কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ মই লৈয়ে থাকিম। কেতিয়াবা কেতিয়াবা আমাৰ সাংবাদিক বুদ্ধিজীৱীসকলেও ইয়াৰ এগেইনষ্টত লিখে, মই তেওঁলোকক কওঁ
যে এজনী ছোৱালীক গৈ সুধি ল'ব কোনজনী ছোৱালীয়ে 11 বছৰত মাক হ'ব খোজে, কোনেও নোখোজে। যেতিয়া 11 বছৰত মাক হ'ব খোজে সি হয় দৰিদ্ৰতাৰ শিকাৰ হ'ব লাগিব, নহ'লে পিতৃ মাতৃৰ ছোৱালীসকলৰ প্ৰতি থকা যিটো এক নিগেটিভ এটিচিউড তাৰ শিকাৰ হ'ব লাগিব। মই অসমৰ ছাত্ৰী সমাজক আহ্বান জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে আমি নিজেও প্ৰতিবাদ কৰিম আৰু চৰকাৰকো সহায় কৰিম যাতে আমি এই প্ৰতিবাদক আগুৱাই লৈ যাব পাৰো। আৰু সেইবাবে আজি আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক আমি ভাৰত চৰকাৰে দি অহা মাইনৰিটি স্কলাৰশ্বিপৰ উপৰিও আমি আৰু এটা স্কলাৰশ্বিপ দিব খুজিছো। যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকক 2000 টকাকৈ, যিসকলে ডিগ্ৰী পঢ়ি আছে তেওঁলোকক 4000 টকাকৈ, আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে তেওঁলোককো 4000 টকাকৈ। মই আশা কৰো যে আমি এই মাইনৰিটি স্কলাৰশ্বিপো অনাগত দিনত আমি আৰু অলপ ভাল কৰিব লাগে আৰু অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ মাজত উদাৰভাৱে এই আৰ্থিক সাহায্য বিতৰণ কৰিব লাগে যাতে তেওঁলোকে মাতৃত্বৰ পৰিৱৰ্তে জ্ঞান আৰু প্ৰজ্ঞাৰ নিজক নতুন দিগন্তলৈ লৈ যাব পাৰে। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যে আজি 26,000 ছাত্ৰীলৈ আমি এই মাইনৰিটি স্কলাৰশ্বিপ আগবঢ়াম। অনাগত দিনত এই সংখ্যা আৰু অধিক বাঢ়ক আৰু অধিক বুজি পাওক তাক মই কামনা কৰিম। সদশেষত অসমৰ সকলো প্ৰাথমিক মাধ্যমিক বিদ্যালয়লৈ আজি আমি এটা টেবলেটছো দিম যাতে ছাত্ৰ ছাত্ৰীসকলৰ ডিটেইলছ, ডিবিটি, এটেণ্ডেঞ্চ, শিক্ষকসকলৰ বিল আদি তেওঁলোকে এই টেবলেটটোৰ জৰিয়তে বনাব পাৰে আৰু এক স্বয়ংক্ৰিয় পদ্ধতিৰে আমাৰ শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যাব পাৰে। উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ আজিৰ এই পুণ্য জন্মদিনত এই গোটেইবিলাক কাম অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৰিবলৈ পাই মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছো। শিক্ষা বিভাগক ধন্যবাদ জনাইছো। বিত্ত বিভাগে অভিনন্দন নামে আন এখন নতুন আঁচনি ৰূপায়ণ কৰি আহিছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে দেউতাক মাকৰ কষ্ট লাঘৱ কৰি এডুকেশ্যন লোন লৈ পঢ়া শুনা কৰে সেই ছাত্ৰ ছাত্ৰীসকলক আমি 50,000 টকা তেওঁলোকৰ বেংক একাউণ্টত লোনটো সাবসিডি হিচাপে আমি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছিলো। এই বছৰ অসমত প্ৰায় 5,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, 50,000 কৈ তেওঁলোকে লাভ কৰিব। আজিৰ পৰা আমাৰ পোৰ্টেল মুকলি হ'ব। যিসকলে এই বছৰ বেংকৰ পৰা লোন লৈছিলে তেওঁলোকে আবেদন কৰিলে তেওঁলোকৰ বেংক একাউণ্টত সেই পুঁজি আমি পঠিয়াই দিম। মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে ইমানবোৰ মেটমৰা আঁচনি ভাৰতৰ আন কোন ৰাজ্যত আছে মই নাজানো, কিন্তু সৰু ৰাজ্য এখন হৈও আমাৰ বিশাল মনত পৰিচয় দি অসমৰ যুৱ প্ৰজন্মক শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞাৰে শক্তিশালী কৰাৰ আমাৰ যি সপোন সেই বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি এই আঁচনিসমূহ আমি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগুৱাই দিছো। মই শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত আকৌ এবাৰ কামনা কৰিছো। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন আদৰ্শক আমি আমাৰ জীৱনত সমাহিত কৰি কেনেকৈ এটা জাতিৰ উত্তৰণৰ স্বপ্ন আমি দেখিব পাৰো সেই স্বপ্নৰে নিজক দীক্ষিত কৰি আমাৰ অসমৰ সামগ্ৰিক জাতি সত্তাসমূহক আগুৱাই লৈ গৈ ৰাজ্যখনক উত্তৰণ আৰু উন্নয়নৰ এক নতুন লক্ষ্যলৈ আগুৱাই লৈ যোৱাৰ প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ অসমৰ ছাত্ৰ ছাত্ৰী সমাজক আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আৰু আটাইকে পুনৰ এবাৰ বহুত বহুত মৰম যাচিছো।